নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেল প্ৰেমী আছাম। অসমৰ নয়নমণি শইকীয়াকে আদি কৰি যিটো টিম আছিল সেই টিম কমনৱেলথ গেমছ 2022ত ভাৰতৰ হৈ পদক জিকাৰ পাছৰ পৰাই লন বলনো কি, কেনেকৈ খেলা হয়, নিয়ম কি, এই বিষয়ে বহুতে ভিডিঅ' দিবলৈ কৈ আছে, অনুগ্ৰহ কৰি আছে। গতিকে আজি মই এই বিষয়তে আলোচনা কৰিম। মই নিজেও নতুনকৈ শিকিবলগীয়া হৈছে, গতিকে অলপ চলপ ভুল হ'ব পাৰে, কিবা কিবি, সেইটো ক্ষমা কৰিব। লন বল খেলটো মানে আমাৰ অসমৰ যিটো মাৰ্বল গুটিৰ খেল, সেই তেনেকুৱা ধৰণৰ টাইপৰে খেল বুলি ক'ব লাগিব যদি আমি ইয়াৰ নিয়মৰ কথা ক'বলৈ যাওঁ। আপোনালোকে দেখে যে ইয়াত ডাঙৰ ডাঙৰ বল বহুত থাকে আৰু মাজত হালধীয়াকৈ সৰুকৈ এটা বল দেখা যায়। আচলতে সেই সৰু বলটোৱে হৈছে টাৰ্গেট। মানে টিমবিলাকে বা প্লেয়াৰ এজনে সেই ডাঙৰ ডাঙৰ বলবিলাক সেই সৰু বলটোৰ দিশলৈকে মাৰি পঠিয়ায়। যিমানেই সৰু বলটোৰ ওচৰ চাপে ডাঙৰ বলটো, তেওঁলোকে সিমানেই নম্বৰ লাভ কৰে। অৰ্থাৎ সেই সৰু বলটোৰ যিমান ওচৰ চাপিছে ডাঙৰ বলটো, সেইটোৰ ভিত্তিতেই নম্বৰ লাভ কৰে প্লেয়াৰবিলাকে বা টিমবিলাকে। ডাঙৰ বলটোৰো আপোনালোকে দেখে যে ৰং বেলেগ বেলেগ হয়। দুয়োটা দলে বা দুয়োটা প্লেয়াৰে বেলেগ বেলেগ ৰঙৰ বল ব্যৱহাৰ কৰা দেখা যায়। বোধ হয় কোনো ধৰণৰ খেলি মেলি নহ'বৰ কাৰণেই দুয়োটা পক্ষৰ প্লেয়াৰে বেলেগ বেলেগ ধৰণৰ বল ব্যৱহাৰ কৰা দেখা যায়। আৰু মই কৈছোঁ সেই যিটো সৰু বল, সেই সৰু বলটোৰ যিমানেই কাষ চাপে সিমানেই নম্বৰ লাভ কৰাত বা পইণ্ট লাভ কৰাত সুবিধা হয়। গতিকে সেই সৰু বল যিটো দি থোৱা থাকে আগত, সেই সৰু বলটোলৈ লক্ষ্য কৰিয়ে প্লেয়াৰসকলে ডাঙৰ বলটো মাৰি পঠিয়ায়। আৰু এই যিটো লন বলৰ খেল, এই লন বলৰ খেলটোত 18টা এণ্ড থাকে। 18টা এণ্ড মানে 18টা ৰাউণ্ড বা 18টা ছেট হিচাপে আপোনালোকে সহজভাৱে বুজিবলৈ গ্ৰহণ কৰিব পাৰে কথাটো, যে 18টা ৰাউণ্ড হোৱাৰ পাছত খেলটো সমাপ্ত হয়। 18টা ৰাউণ্ডৰ পাছত বা 18টা এণ্ডৰ পাছত যিমানটো স্ক'ৰ হৈ থাকে সেইটোৰ ভিত্তিতে উইনাৰ নিৰ্ধাৰণ কৰা হয়। এই ক্ষেত্ৰতো এটা কথা থাকে, ডাবলছৰ ক্ষেত্ৰত বা পেয়াৰ্ছ বা ট্ৰিপুলছৰ ক্ষেত্ৰত, দুজন বা তিনিজনীয়া দলৰ ক্ষেত্ৰত 18টা এণ্ড বা 18টা ৰাউণ্ড হোৱা দেখা যায়। কিন্তু যদিহে ফ'ৰ্চ খেলে, অৰ্থাৎ 4জনীয়া দলত খেলে, তেতিয়া 15টা এণ্ডতে সমাপ্ত হয় বা 15টা ৰাউণ্ডতে খেল সমাপ্ত হয়। ছিংগলছ যদি খেলে, যদি এজনে খেলে, তেতিয়া 21 পইণ্ট যি লাভ কৰে সিয়ে লগে উইনাৰ হৈ যায়। যিয়ে 21 পইণ্ট প্ৰথমে লাভ কৰে সিয়ে উইনাৰ হয়, ছিংগলছ খেলিলে, এজনে খেলিলে। কিন্তু ডাবলছ, ট্ৰিপলছ বা দুগৰাকী, তিনিগৰাকী বা 4গৰাকীৰ টিমৰ মাজত যদি খেল হয়, তেনেদৰে জোট বান্ধি খেলা টিমৰ খেলৰ ক্ষেত্ৰত সাধাৰণতে 18 পইণ্টতে খেল সমাপ্ত বুলি ধৰা হয়। ছিংগলছৰ ক্ষেত্ৰত 21 আৰু তেনেদৰে টিমৰ ক্ষেত্ৰত 18 পইণ্টতে খেল সমাপ্ত হয়। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে লন বল কি সেই বিষয়ে সম্যক ধাৰণা লাভ কৰিবলৈ সক্ষম হ'ল। যদিহে ভাল পালে এটা লাইক দিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।